ৰাধাই খিৰিকীৰে বাহিৰৰ ফালে চাই আছে। অতীতৰ কিছুমান স্মৃতিয়ে ৰাধাৰ মনত সেইদিনাখন বৰ আমনি কৰি আছিল। গাঁৱৰ সেই ঘৰখন, য'ত তাই নিজৰ সৰুকালি পাৰ কৰিছিল, পৰিয়ালৰ লগত পাৰ কৰা সেই হাঁহি ধেমালিৰ দিনবোৰ, কিবা এটা উৎসৱ আহিলেই সাজি কাচি থকা, এই কথাবোৰ যেন আজি ৰাধাৰ চকুৰ আগত। ঘৰৰ একমাত্ৰ ছোৱালী হোৱাৰ বাবে সকলোৰে আদৰত ডাঙৰ হৈছিল তাই। মুঠতে ক'বলৈ গ'লে সেই দিনবোৰেই যেন কিবা বেলেগ আছিল। তেনেকুৱা এটা দিনতেই ৰাধাৰ বিয়াৰ কথা বতৰা চলিবলৈ ধৰিলে আৰু প্ৰায় ২০ বছৰ বয়সতে ৰাধাৰ বিয়া ঠিক কৰা হ'ল। আৰু ৰাধাহঁতৰ ঘৰখন আলহী অতিথিৰে ভৰি পৰিল। গোটেই ঘৰখন ফুলেৰে সজাই তোলা হ'ল আৰু চাৰিওফালে কেৱল হাঁহি ধেমালিৰ শব্দ। লাহে লাহে বিয়াৰ নীতি নিয়মবোৰো আৰম্ভ হ'বলৈ ধৰিলে। কইনা সাজত থকা ৰাধাক দেখি মাক বাপেকে মনতে বৰ সন্তোষ পালে। এই সকলোবোৰ যেন এটা ভাল লগা সপোনৰ দৰে আছিল। ৰাধাৰ দৰা আহিল আৰু এটা সময়ত বিয়াখন সম্পন্ন হ'ল। কইনা বিদায় দিয়াৰ সময় ওচৰ চাপি অহাত দৰাৰ দেউতাকে ৰাধাৰ দেউতাকক ক'লে, আপোনাৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা আছে। দৰাৰ দেউতাকে তেওঁক ৰভাৰ তলৰ পৰা অলপ আঁতৰাই চুক এটালৈ লৈ গ'ল আৰু ক'লে, কেছ টকাখিনি দিয়াৰ সময় আহিল, দিয়ক এতিয়া। এই কথা শুনি ৰাধাৰ দেউতাক আচৰিত হৈ পৰিল। ৰাধাৰ দেউতাকে দৰাৰ দেউতাকক সুধিলে, কি কেছ টকা? মই বুজা নাই। এই কথা শুনি দৰা সমৰৰ দেউতাকে ৰাধাৰ দেউতাকক বেকাকৈ হাঁহি এটা মাৰি ক'লে, বিয়ৈ, মই দেখিছোঁ আপোনাৰ স্মৃতিশক্তি একেবাৰে বেয়া। কিয়? আপুনিয়েই জানো কোৱা নাছিল যে ৰাধাৰ নামত আপুনি 10 লাখ টকা খৰচ কৰিব? তেতিয়া ৰাধাৰ দেউতাকে ক'লে, হয় কৈছিলোঁ, কাৰণ মোৰ তাতকৈ বেছি খৰচ কৰাৰ সামৰ্থ্য নাই। কিন্তু মই এইটো কোৱা নাছিলোঁ যে পইচাখিনি মই যৌতুক দিম। ইয়াৰ পাছত দৰাৰ দেউতাকে গহীন সুৰত ক'লে, আপোনাৰ কথা শুনি আমি ভাবিছিলোঁ যে আপুনি আমাক 10 লাখ টকা দিব আৰু সেইবাবেহে আমি আপোনাৰ ছোৱালীজনী বিয়া কৰাই নিবলৈ ৰাজি হৈছিলোঁ। যি হ'ল হ'ল, এতিয়া লৰালৰিকৈ পইচাৰ ব্যৱস্থা কৰক। এই কথা শুনি ৰাধাৰ দেউতাক বৰ বিমূৰত পৰিল। অলপ সময় মনে মনে থিয় হৈ থাকি তেওঁ দুয়ো হাত জোৰি ক'লে, মই এতিয়াই ইমানখিনি পইচা ক'ৰ পৰা যোগাৰ কৰিম? মই এজন খেতিয়ক মানুহ। মোৰ যি সাঁচতীয়া ধন আছিল সেয়া মই ইতিমধ্যে ৰাধাৰ বিয়াতেই খৰচ কৰিলোঁ। আপুনি মোৰ পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰক। এই কথা শুনি দৰাৰ দেউতাকে খঙৰ সুৰত ক'লে, আপোনাৰ যদি সামৰ্থ্যই নাই তেন্তে আমাৰ নিচিনা ধনী মানুহৰ লগত সম্পৰ্ক কৰাৰ কথা কেনেকৈ ভাবিলে? মোৰ ল'ৰাই ইমান ডাঙৰ চাকৰি কৰে, তাৰ কাৰণে মই আপোনাতকৈ বহু অৱস্থাসম্পন্ন ঘৰৰ ছোৱালী পাইছিলোঁ। কিন্তু সি আপোনাৰ ছোৱালীজনী ভাল পায় বুলি কোৱাৰ বাবে আমি আপোনাৰ নিচিনা মানুহৰ লগত সম্পৰ্ক কৰিবলৈ বাধ্য হ'লোঁ। এতিয়া লৰালৰিকৈ পইচা যোগাৰ কৰক, তেতিয়াহে আমি ছোৱালী লৈ যাম। এনেতে সেই ৰুমটোত ৰাধাৰ তিনিওজন ককায়েক উপস্থিত হ'ল। তিনিওৰে মুখত স্পষ্ট খং। তাৰে এজনে ক'লে, আপুনি আমাৰ লগত এইবোৰ কি কৰিছে? তেতিয়া দৰাৰ দেউতাকে ক'লে, মইনো কি কৰিছোঁ? ইয়াৰ উত্তৰত ককায়েক কেইজনে ক'লে, বিয়াখন ইতিমধ্যে হৈ গ'ল আৰু আপুনি এতিয়া যৌতুকৰ কথা কৈ মিছাতে হৈ হাল্লা কিয় কৰিছে? আপুনি নাজানে নেকি যে যৌতুক লোৱাটো বা দিয়াটো আইনমতে দণ্ডনীয়? আমি যদি এতিয়াই পুলিচত খবৰ দিওঁ আপোনাৰ জেল হ'ব। এই কথা শুনি দৰাৰ দেউতাকে ধমক মাৰি ক'লে, পুলিচৰ ভয় কাক দেখুৱাবলৈ আহিছা? এতিয়া আৰু মই কোনো কাৰণতে আপোনাৰ ছোৱালীজনী লৈ নাযাওঁ। যি কৰিব খুজিছে কৰক, মোক পইচাও নালাগে আৰু আপোনাৰ ছোৱালীজনীও মই নিনিওঁ। মই মোৰ ল'ৰাৰ পুনৰ বিয়া পাতিম। ইয়াৰ উত্তৰত ৰাধাৰ ককায়েকহঁতেও ক'লে, আপোনাৰ যি মন যায় তাকেই কৰক। ৰাধা আমাৰ একমাত্ৰ ভনী। তাই আমাৰ বোজা নহয় যে যিকোনো মানুহক গতাই দিম। ককায়েকহঁতৰ কথা শুনি দৰাৰ দেউতাকে ক'লে, ঠিকে আছে তেনেহ'লে, ঘৰতে ৰাখি থোৱা তোমালোকৰ ভনীজনী, আমাক নালাগে, আমি যাওঁ। এনেকৈ কৈ দৰাৰ দেউতাকে ৰাধাৰ ককায়েক আৰু দেউতাকক ঠাট্টা কৰি দৰাৰ লগত অহা সকলো মানুহ লগত লৈ যাবলৈ ওলাল। ৰাধাই আৰু মাক দেউতাকে তেওঁলোকৰ সন্মুখত
হাত জুৰি বহু কাকুতি মিনতি কৰিলে যদিও কোনেও সিহঁতৰ সেই অনুৰোধৰ ফালে কাণ সাৰেই নকৰিলে। দৰাৰ ঘৰৰ মানুহবোৰ গুচি যোৱাৰ পিছত ৰাধাৰ মাকে পুতেকহঁতক ক'লে, তহঁতে এয়া কি কৰিলি? ৰাধাৰ এতিয়া কি হ'ব? তাইৰ ইতিমধ্যে বিয়া হৈ গ'ল আৰু বিয়া দিয়া ছোৱালী এজনী ঘৰত কেনেকৈ ৰাখি থ'ম আমি? মাকৰ চিন্তা দেখা পাই ৰাধাৰ এজন ককায়েকে ক'লে, মা, তুমি কিয় চিন্তা কৰিছা? যি হ'ল ভালেই হ'ল। সেই লোভীয়া মানুহবোৰৰ ঘৰলৈ আমাৰ ভনীজনী পঠিয়াই দিলে তাই সদায় চকু পানী টুকিবলগীয়া হ'লহেঁতেন। ভালেই হ'ল সময় থাকোঁতেই আমি সকলো কথা গম পালোঁ। এই কথা শুনি মাকে পুনৰ ক'লে, কিন্তু এতিয়া ৰাধাৰ কি হ'ব? তাই এতিয়া ইফালৰো হৈ থকা নাই আৰু সিফালৰো নহ'ল। বিয়াৰ পিছত ছোৱালীয়ে সদায় স্বামীৰ ঘৰতহে শোভা পায়। তাইৰ জীৱনটোতো ধ্বংস হৈ গ'ল। এই কথা শুনি ৰাধাৰ ককায়েকহঁতে পুনৰ ক'লে, মা, তুমি কিয় বুজা নাই? আমি যদি তেওঁলোকৰ কথামতে পইচাখিনি দি দিলোহেঁতেন, তাৰ পিছত কি গেৰেণ্টি আছে যে পুনৰ তেওঁলোকে আমাক পইচা বিচাৰি হাৰেছমেণ্ট নকৰিব? আজি আমি মূৰ তল কৰি তেওঁলোকৰ কথাবোৰ মানি ল'লে তেওঁলোকে সদায় আমাক দমন কৰিবলৈ চাব। মোৰ পূৰা বিশ্বাস যে দেৰিকৈ হ'লেও তেওঁলোকে নিজৰ ভুলটো বুজি পাব আৰু ৰাধাক লৈ যাবহি। মাকে পুনৰ চিন্তাৰ সুৰত ক'লে, কিন্তু তেওঁলোকেতো নিজৰ ল'ৰাটোৰ দ্বিতীয় বিবাহৰ ধমকি দি থৈ গৈছে। মাকৰ কথা শুনি ককায়েকে ক'লে, যি কৰে কৰিবলৈ দিয়া। তেওঁলোকে যদি পুতেকৰ দ্বিতীয়বাৰ বিয়া পাতে, আমিও ভাল ল'ৰা এটা চাই ৰাধাক পুনৰ বিয়া দিম। এনেকৈ কোৱাটো যিমানেই সহজ আছিল, কৰা সিমানেই টান। লাহে লাহে সময় পাৰ হ'বলৈ ধৰিলে। ৰাধাৰ সেই এক মুহূৰ্তৰ স্বামী কোনোদিন তাইক লগ কৰিবলৈ বা নিবলৈ নাহিল। আনহাতে ৰাধাৰ ঘৰখনেও আন কোনো ভাল ল'ৰা বিচাৰি উলিয়াব পৰা নাই। কেতিয়াবা ল'ৰা আহিলেও ৰাধাৰ অতীতৰ কথাবোৰ শুনি উভতি যায় আৰু পুনৰ কোনো খবৰেই নকৰে। আৰু কিছুমান ল'ৰা ৰাধাহঁতৰ ঘৰখনে ৰাধাৰ বাবে উপযুক্ত বুলি নাভাবে। এনেকৈ এটা সময়ত ৰাধাৰ বয়স 30 বছৰ পাৰ হ'ল আৰু লাহে লাহে ৰাধাৰ কাৰণে বিয়াৰ প্ৰস্তাৱ অহাও বন্ধ হৈ পৰিল। মাকে নিজৰ ছোৱালীজনীৰ ভৱিষ্যতৰ অনিশ্চয়তা দেখা পাই দেউতাকক ক'লে, মই আৰু আমাৰ ছোৱালীজনীৰ দুখ সহ্য কৰিব পৰা নাই। আপুনি কিবা এটা কৰক। লাগিলে মোৰ সমস্ত গহনা গাঁঠৰি বিক্ৰী কৰি তেওঁলোকক পইচাখিনি দি দিয়ক, কাৰণ মই বুজি পাইছোঁ যে তাইও মনতে বৰ কষ্ট পাই আছে। ৰাধাৰ মাকে তেনেকৈ কোৱাত দেউতাক বৰ চিন্তাত পৰিল। আচলতে নিজৰ ছোৱালীজনীৰ হ'বলগীয়া সংসাৰখন ভাগি গ'লে কোন বাপেকেনো চিন্তা নকৰাকৈ থাকে। মাকৰ লগত আলোচনা কৰি নিজৰ ল'ৰাকেইটাৰ পৰা লুকুৱাই ৰাধাৰ দেউতাক এবাৰ ৰাধাক বিয়া দিয়া ঘৰখন পালেগৈ। কিন্তু তাত গৈ কাকুতি মিনতি কৰাৰ পিছতো কোনো সুফল নাপালে তেওঁ। কাৰণ দৰাৰ মাক দেউতাকে তেওঁক ক'লে যে আপোনাৰ ছোৱালীজনী আন ঠাইত বিয়া দিয়াৰ ব্যৱস্থা কৰক। আমাৰ ল'ৰা এতিয়া বিদেশত থাকে আৰু ভৱিষ্যতেও তাতেই থাকিব। ইয়ালৈ আৰু ঘূৰি নাহে। সমৰৰ মাক দেউতাকৰ কথাকেইটাই ৰাধাৰ দেউতাকক একেবাৰে ভাগি পেলালে আৰু এই ঘটনাটোৰ পিছৰ পৰা তেওঁ স্তব্ধ হৈ পৰিল। আৰু এনেকৈ কেইমাহমান পাৰ হোৱাৰ পিছত হঠাৎ এদিন হাৰ্ট এটেক হৈ ৰাধাৰ দেউতাকৰ মৃত্যু হ'ল। দেউতাকৰ মৃত্যুৰ পিছত ৰাধা আৰু তাইৰ মাক একেবাৰে অকলশৰীয়া হৈ পৰিল। কাৰণ ৰাধাৰ বিয়া ভঙাৰ পিছত এটা এটাকৈ তিনিওটা ককায়েক চাকৰি সূত্ৰে আন আন চহৰলৈ গুচি গৈছিল আৰু ইতিমধ্যে সিহঁত তিনিওৱে বিয়াও পাতিছিল। ডাঙৰ ককায়েকে চহৰত মাটি অকণমান লৈ নিজাকৈ ঘৰ বনাই চহৰতে থকাৰ সিদ্ধান্ত লৈছিল আৰু বাকী দুজনেও গাঁৱৰ ঘৰলৈ ঘূৰি নহাৰ কথা ইতিমধ্যে মাকৰ আগত প্ৰকাশ কৰিছিল। সেয়ে দেউতাকৰ মৃত্যুৰ কেইমাহমান পাৰ হোৱাৰ পিছত ডাঙৰ পুতেকে মাকক ফোন কৰি ক'লে, মা, তোমালোক আৰু তাত অকলে থাকিব নালাগে। ইয়ালৈ গুচি আহা, মোৰ লগত থাকিবা। নহ'লে মোৰ বৰ চিন্তা হৈ থাকে। আনহাতে তোমাৰ বয়সো বাঢ়ি আহিছে। সেয়ে মোৰ ওচৰত থাকিলে মই তোমাক ভালকৈ চোৱা চিতা কৰিব পাৰিম। ল'ৰাৰ কথা শুনি মাকেও ভাবিলে সি ঠিকেই কৈছে। এই বয়সত মই আৰু ৰাধা অকলে থকাতকৈ তাৰ লগত থকাই ভাল। আৰু কেইদিনমানৰ ভিতৰতে টালি টোপোলা বান্ধি মাক আৰু ৰাধা ডাঙৰ পুতেকৰ ঘৰ পালেগৈ। যিহেতু ডাঙৰ পুতেকে
মাকে ৰন্ধা খাই ভাল পাইছিল, সেয়ে গৈ পায়ে মাক পাকঘৰৰ সমস্ত দায়িত্ব ল'বলগীয়াত পৰিল। আৰু ৰাধাৰো যিহেতু একো কাম বন নাই, সেয়ে ভতিজাক দুটাৰ সকলো কাম কাজ তাইয়ে কৰিবলৈ আৰম্ভ কৰিলে। এনেকৈ কেইমাহমান পাৰ হ'ল। তাৰ পিছত এদিন ৰাধাৰ দ্বিতীয় ককায়েকজনৰ ফোন আহিল। সি মাকক ক'লে, মা, তোমাৰ বোৱাৰীৰ গা বেয়া হৈ আছে আৰু তুমিতো জানাই তাইৰ মাক নাই, সেয়ে এতিয়া কেঁচুৱাটো জন্ম নোহোৱালৈকে তুমিয়েই তাইৰ যত্ন ল'ব লাগিব। ল'ৰাৰ কথা শুনি মাকেও তৎক্ষণাৎ ৰাধাক লগত লৈ তালৈ যাবলৈ ৰেডি হ'ল। আচলতে এতিয়া ৰাধা আৰু তাইৰ মাকৰ এটাই কাম, তিনিওটা পুতেকে দুয়োকে নিজৰ সমস্যা হ'লে মাতি পঠিয়াই আৰু ৰাধা আৰু মাক সেইমতে তিনিওৰে ঘৰে ঘৰে ঘূৰি ফুৰে। এনেকৈ সময়বোৰ পাৰ হৈ গৈ থাকিল আৰু এটা সময়ত ৰাধাৰ মাকৰ মৃত্যু হ'ল। মাকৰ মৃত্যুৰ পিছতো ৰাধা কিন্তু এই চক্ৰৰ পৰা ওলাব নোৱাৰিলে। নিজৰ শান্ত আৰু কৰ্মঠ স্বভাৱৰ বাবে ৰাধা সকলোৰে আপোন হৈ থাকিল। তাই কোনো এজনৰ পৰা একো আশা কৰা নাছিল। তাইৰ যেন এতিয়া এটাই কাম, আনক সহায় কৰা। তাইৰ ককায়েকহঁতক দেখা পাই পৰিয়ালৰ আন মানুহবোৰেও পৰিস্থিতি সাপেক্ষে তাইক মাতি পঠিয়াবলৈ আৰম্ভ কৰিলে। প্ৰতিজন মানুহে তাইক কেৱল ব্যৱহাৰ কৰিছিল আৰু নিজৰ স্বাৰ্থ পূৰণ হ'লে উপহাৰৰ নাম লৈ কাপোৰ এযোৰ দি পুনৰ ঘূৰাই পঠিয়াইছিল। সঁচাকৈয়ে বাৰু সেই কাপোৰযোৰ উপহাৰ আছিল নে? ৰাধাৰ জীৱনটো এনেকৈয়ে পাৰ হৈ গৈ থাকিল। এটা ব্যস্ত জীৱন, নিজৰ বাবে ভাবিবলৈ যেন অকণো সময়েই নাই। কিন্তু তাৰ মাজতে কেতিয়াবা কোনোবা মুহূৰ্তত ৰাধাৰ যেতিয়া নিজৰ এই নিসংগ আৰু আধৰুৱা জীৱনটোত চকু পৰে, তেতিয়া যেন তাইৰ মনৰ মাজত থকা ধুমুহাজাক পুনৰ জি উঠে। বিশেষকৈ ৰাধাই যেতিয়া নিজৰ বয়সৰ মহিলাবোৰক নিজৰ সংসাৰখনক লৈ সুখী হোৱা দেখা পায়, তেতিয়া তাইৰ চকু দুটা সেমেকি উঠে আৰু মনতে ভাবে, ইমানবোৰ মানুহ থাকিও মই দেখোন একেবাৰে অকলশৰীয়া। কেতিয়াবা চিঞৰি চিঞৰি কান্দিবলৈ মন যায় ৰাধাৰ, কিন্তু চকুপানী মচি দিবলৈও কোনো এজন নাই। শহুৰেকৰ ঘৰৰ পইচাৰ লোভ আৰু ককায়েকহঁতৰ জেদৰ মাজত ধ্বংস হৈ গ'ল ৰাধাৰ জীৱন। সময় পাৰ হৈ গৈ থাকিল। ৰাধাৰ ডাঙৰ ককায়েকৰ ছোৱালীজনীৰো বিয়া হৈ গ'ল আৰু তাই বৰ্তমান বিদেশত থাকে। যেতিয়া তাই গৰ্ভৱতী হ'ল, পুনৰ ৰাধালৈ মনত পৰিল। তাই দেউতাকক ফোন কৰি ক'লে, পাপা, পেহীক যেনে তেনে ইয়ালৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা। তেওঁ আহিলে ঘৰ আৰু কেঁচুৱা দুয়োটাই চম্ভালি ল'ব। ইয়াত কাম কৰা মানুহ ৰাখিলে বহুত পইচা দিবলগীয়া হয়। জীয়েকৰ কথা শুনি দেউতাকে ক'লে, হ'ব, মই ৰাধাক পঠিওৱাৰ ব্যৱস্থা কৰিম, কিন্তু কেইদিনমানৰ পৰা তাই আঁঠুৰ বিষত ভুগি আছে। গতিকে তহঁতে তাৰ মেডিকেল ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি ল'বি, নহ'লে বহুত টকা খৰচ হ'ব পাৰে। ইয়াৰ উত্তৰত জীয়েকে ক'লে, হ'ব দেউতা, মই পেহীৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি ল'ম, তুমি মাত্ৰ সোনকালে তেওঁক পঠিওৱাৰ ব্যৱস্থা কৰা। ইয়াৰ পিছত ৰাধা বিদেশলৈ বুলি ৰাওনা হ'ল আৰু ভতিজাকে আহি তাইক এয়াৰপৰ্টৰ পৰা লৈ গ'লহি। ঘৰলৈ গৈ থাকোঁতে গাড়ীত ৰাধাই ক'লে, মাজনী, ইয়াত দেখোন বৰ ঠাণ্ডা আৰু ঠাণ্ডা বেছিকৈ পালেই মোৰ আঁঠুৰ বিষটো বাঢ়ি আহে। ইয়াৰ উত্তৰত ভতিজাকজনীয়ে ৰাধাক ক'লে, পেহী, তুমি চিন্তা নকৰিবা, ঘৰত হিটাৰ আছে আৰু ক'ৰবালৈ আহিলেও গাড়ীতো হিটাৰৰ ব্যৱস্থা আছে। তোমাৰ একো প্ৰব্লেম নহয়। কেৱল মন কৰিবা যে বৰফত খোজ কাঢ়োঁতে যাতে পিছল খাই নোযোৱা। কেইদিনমানৰ পিছত ৰাধাৰ ভতিজাকজনীৰ এটা সন্তান জন্ম হ'ল। ৰাধাই ঘৰৰ সমস্ত কাম বন কৰাৰ লগতে কেঁচুৱাৰ যত্ন লোৱাৰ দায়িত্বও গাত পাতি ল'লে। গোটেই দিনটো ইটোৰ পিছত সিটো কাম কৰি কৰি ৰাতিলৈ ভাগৰি পৰে ৰাধা। কেৱল যেন শোৱা সময়খিনিয়েই আজৰি পায়। এনেকৈ এদিন ৰাতিপুৱা কিবা কামত ঘৰৰ পৰা ওলাই গৈছিল তাই। তেনেতে তলতলৈ নামি অহা চিৰিত পিছলি বৰ বেয়াকৈ পৰিল ৰাধা। উঠিবলৈ চেষ্টা কৰিলে যদিও সক্ষম নহ'ল। বহু দেৰি কেকাই কেকাই তাতেই পৰি থকাৰ পিছত ভতিজাকে যেতিয়া দৰজাখন খুলি পেহীয়েকৰ অৱস্থা দেখা পালে, তাইও বৰ ভয় খালে। গিৰিয়েকক মাতি আনি পেহীয়েকক তাৰ পৰা উঠাই চিধা ডক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু ডক্তৰে চেকআপ কৰি ক'লে যে ৰাধাৰ এখন ভৰি বৰ বেয়াকৈ ভাগিছে, অপাৰেশ্যন কৰিব লাগিব আৰু এই অপাৰেশ্যনটোত প্ৰায় $7,000 খৰচ হ'ব। বিল $7,000 হ'ব বুলি শুনি ৰাধাই বৰ ভয় খালে।
তেওঁ ভতিজাক অনুক সুধিলে, অনু, তই মোৰ মেডিকেল ইঞ্চুৰেঞ্চ কৰাইছিলি নহয়? অনুৱে ক'লে, হয় পেহী, মই এওঁক কৈছিলোঁ। আপুনি পেহীৰ ইঞ্চুৰেঞ্চটো কৰাইছিলেনে? এই বুলি অনুৱে তাইৰ গিৰিয়েকৰ ফালে চালে। তাইৰ প্ৰশ্নৰ উত্তৰত গিৰিয়েকে ক'লে, হে, মই কথাটো একেবাৰে পাহৰি গ'লোঁ। গিৰিয়েকৰ কথাত অনু বৰ চিন্তাত পৰিল আৰু ক'লে, কি হ'ব এতিয়া? ইমানবোৰ পইচা আমি ক'ত পাম? আপুনি বৰ ভুল কৰিলে। অলপ সময় মনে মনে থাকি অনু আৰু গিৰিয়েকে ইফালে সিফালে ফোন কৰিবলৈ ধৰিলে আৰু অৱশেষত এজন ডক্তৰে $5,000 অপাৰেশ্যনটো কৰিবলৈ মান্তি হ'ল। অপাৰেশ্যনৰ প্লাষ্টাৰ খোলাৰ পিছত ৰাধাই যেতিয়া থিয় হ'বলৈ চেষ্টা কৰিলে, তেতিয়া গম পালে যে ভগা ভৰিখন আগৰ নিচিনাকৈ সঠিকভাৱে ৰাখিব পৰা নাই। খোজ পাতিবলৈ লৈ ৰাধা পুনৰ ভাৰসাম্য হেৰুৱাই ওচৰতে থকা চকীখনত বহি পৰিল। এয়া মোৰ লগত কি হৈ আছে? ৰাধাই মনতে ভাবিলে। ডক্তৰে পুনৰ ৰাধাৰ ভৰিখন চেক কৰি ক'লে, মোৰ ভাৱ হৈছে ভৰিখন সঠিকভাৱে ছেট নহ'ল আৰু সেইবাবে আপুনি এতিয়াৰ পৰা খোজ কাঢ়োঁতে এইখন ভৰি সদায় বেঁকাকৈ পৰিব, যাৰ বাবে আপুনি লাখুটি এডাল লৈহে খোজ কাঢ়িব পাৰিব। ৰাধাৰ মূৰৰ ওপৰত যেন সৰগ ভাগি পৰিল। কান্দি কান্দি ৰাধাই ক'লে, মই দেখোন পংগু হৈ পৰিলোঁ। এই বুঢ়া বয়সত মই এতিয়া কেনেকৈ চলিম? এনেকৈ ৰাধাই কান্দি থকাৰ সময়তে তালৈ এগৰাকী নাৰ্ছ আহিল আৰু ক'লে, মেডাম, আপুনি OPD লৈ ব'লকচোন। আমাৰ হস্পিটেলখনলৈ এজন ভিজিটিং ডক্তৰ আহিছে। তেওঁ আপোনাৰ ভৰিখন পৰীক্ষা কৰি চাব বিচাৰিছে। ৰাধাই চকু পানী মচি সুধিলে, কোন ডক্তৰ আহিছে? ৰাধাৰ চকুত যেন এক আশাৰ কিৰণ জাগি উঠিল। ৰাধাৰ কথাৰ উত্তৰ দি নাৰ্ছগৰাকীয়ে ক'লে, ডক্তৰ সমৰ। নামটো শুনিয়েই ৰাধা শিয়ৰি উঠিল আৰু মনতে ভাবিলে, এইজন বাৰু সেই সমৰজনেই নেকি? অকণমানকৈ মূৰটো লৰাই ৰাধাই নিজকে কোৱা দি ক'লে, নাই, নহয় চাগে। এইজন বেলেগ সমৰো হ'ব পাৰে। কিন্তু যেতিয়া ৰাধা ডক্তৰজনৰ মুখামুখি হ'ল, তাই আৰু চিনি পাবলৈ বাকী নাথাকিল যে এইজনেই সেইজন সমৰ। সুদীৰ্ঘ 20 বছৰৰ মূৰত ৰাধাই পুনৰ তেওঁক দেখা পালে আৰু চিনি পাবলৈ এক মুহূৰ্তও নালাগিল। এখন অতি চিনাকি মুখ। চকু মুদিলেই ৰাধাৰ সন্মুখত ভাহি আহে সেই মানুহজন। দুচকুৰে চকুলো বৈ আহিল। ডক্তৰ সমৰে ৰাধাৰ ভৰিখন ভালকৈ পৰীক্ষা কৰিলে আৰু ক'লে, আপোনাৰ অপাৰেশ্যনটো সঠিকভাৱে কৰা নহ'ল, যাৰ বাবে আপুনি খোজ কাঢ়িবলৈ কষ্ট পাইছে। আকৌ এবাৰ অপাৰেশ্যন কৰিব লাগিব। পুনৰ অপাৰেশ্যনৰ নাম শুনি ৰাধা বৰ চিন্তাত পৰিল, কাৰণ অপাৰেশ্যন কৰিবলৈ আকৌ বহুত টকা লাগিব। এনেকৈ ভবা চিন্তা কৰি থাকোঁতেই ভতিজাক অনুৱে ক'লে, আমি ভাবিছোঁ পেহীক ভাৰতলৈ পঠিয়াই দিওঁ। তাত কম খৰচতে অপাৰেশ্যন হৈ যাব। এই কথা শুনি ডক্তৰ সমৰে ক'লে, পইচাৰ চিন্তা কৰিব নালাগে। মই মোৰ ক্লিনিকত এওঁৰ অপাৰেশ্যন কৰি দিম। এগৰাকী ভাৰতীয়ই আন এগৰাকী ভাৰতীয়ক সহায় নকৰিলে কেনেকৈ হ'ব? ডক্তৰৰ কথা শুনি অনুৱে অলপ সকাহ পালে আৰু ক'লে, ধন্যবাদ ছাৰ, আপুনি আমাক সহায় নকৰা হ'লে বৰ বিপদ হ'লহেঁতেন। ডক্তৰ সমৰে ক'লে, অপাৰেশ্যনৰ পিছত কেইদিনমান আৰাম কৰি এওঁ ভাৰতলৈ যাব পাৰিব আৰু কালিলৈ আপুনি এওঁক মোৰ ক্লিনিকলৈ লৈ যাব। আৰু ডক্তৰৰ কথামতে অনুৱে পিছদিনাখন ৰাধাক তেওঁৰ ক্লিনিকত থৈ আহিলগৈ। অপাৰেশ্যনৰ বাবে ভয় খাই থকা ৰাধাক সমৰে ক'লে, আপুনি একেবাৰে চিন্তা নকৰিব। মোৰ ঘৰ ক্লিনিকৰ ওচৰতে আৰু ইয়াত আপোনাৰ সম্পূৰ্ণ যত্ন লোৱা হ'ব। গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আৰু প্ৰায় 15 দিনৰ মূৰত ৰাধাৰ পুনৰ অপাৰেশ্যন হ'ল। ডক্তৰ সমৰে অতি যত্নেৰে ৰাধাৰ চিকিৎসা কৰিলে আৰু এই 15 দিনত ৰাধাই মন কৰিলে যে সমৰ এই ঘৰটোত অকলে থাকে। প্ৰায় 2 মাহৰ পিছত ৰাধাই পুনৰ খোজ কাঢ়িলে আৰু ৰাধাৰ মনত এতিয়া ডক্তৰ সমৰক লৈ হেজাৰটা প্ৰশ্নৰ উদয় হৈছিল। কিন্তু ৰাধাই কিবা এটা সুধিবলৈও কোনো ধৰণৰ সুযোগেই বিচাৰি পোৱা নাছিল, কাৰণ ইমান দিন পাৰ হোৱাৰ পিছতো ডক্তৰ সমৰে ৰাধাৰ লগত কোনোবা অচিনাকিৰ দৰে বিহেভ কৰিছিল। কিন্তু লাহে লাহে সমৰৰ আচৰণ সলনি হ'বলৈ ধৰিলে আৰু ৰাধাৰো অনুভৱ হ'ল যে এইজনেই সেই সমৰ যিয়ে 20 বছৰ আগতে তাইক বিয়া পাতিছিল। আৰু সেই সমৰে এতিয়া পুনৰ ৰাধাক আপোন কৰি ল'ব বিচাৰিছে।
মোক কালিলৈকে তোমাৰ সিদ্ধান্ত লাগে। এনেকৈ কৈ সমৰ ঘৰৰ পৰা ওলাই গ'ল। কিন্তু ৰাধাই একে ঠাইতে ৰৈ সমৰ ওলাই যোৱা বাটটোৰ ফালে চাই থাকিল। কি ক'ব একো ভাবি পোৱা নাই। তাই সপোনতো ভবা নাছিল যে জীৱনত কেতিয়াবা এনেকুৱা পৰিস্থিতিৰো সন্মুখীন হ'ব লাগিব, কাৰণ সমৰে তাইক বিয়াৰ প্ৰস্তাৱ দিছিল। বিয়াৰ কথা ভাবি ৰাধাৰ মনটো আনন্দত এপলক নাচি উঠিছিল যদিও পিছ মুহূৰ্ততে ঘৰৰ মানুহৰ প্ৰতিক্ৰিয়াৰ কথা ভাবি সেই আনন্দ জয় পৰি গ'ল। কাৰণ ৰাধাৰ ককায়েকহঁতে যেতিয়া এই খবৰটো পাব যে ৰাধা বিয়াত বহিব খুজিছে, তেওঁলোক হয়তো খঙতে টিঙিৰি তোলা হৈ পৰিব আৰু ক'ব, এই বয়সত বিয়া হ'ব খুজিছ, তই পগলা হোৱা নাইতো? 40 বছৰ বয়সত সংসাৰ কৰি আমাৰ নাক কাণ কটাব বিচাৰিছ? নিশ্চয় কোনোবা অন্ধয়ে হ'ব সেইটো, যিয়ে তোক বিয়া পাতিব বিচাৰিছে। ৰাধাই বহুপৰ এই কথাবোৰকে ভাবি থাকিল। ইয়াৰ বাদে আন কিছুমান প্ৰশ্নইও ৰাধাৰ মনত ঘৰ কৰিবলৈ আৰম্ভ কৰিলে। ৰাধাই ভাবিলে, সমৰে বাৰু সঁচাকৈয়ে তাইক ভাল পায়নে? তাইতো দেখিবলৈ ইমান ধুনীয়াও নহয় যে সমৰে তাইৰ ৰূপৰ কাৰণে ইমান বছৰ তাইক মনত ৰাখিব। ৰাধা লাহে লাহে আইনাখনৰ ফালে গ'ল। এতিয়াও তাইৰ মুখত এটা আকৰ্ষণ নথকা নহয়, কিন্তু সময় আৰু পৰিস্থিতিৰ আচুৰ ৰাধাৰ মুখত বাৰুকৈয়ে ধৰা পৰিছিল আৰু চকুত এক বুজাব নোৱাৰা উদাসীনতা। যাৰ লুকুৱাই থোৱা ফটোখন চাই ৰাধাই ইমান বছৰ পাৰ কৰিছিল, আজি সেই সমৰেই তাইক আপোন কৰি ল'ব বিচাৰিছে। এইটো কেনেকৈ সম্ভৱ? তেওঁ বাৰু মোক সঁচাকৈয়ে চিনি পাইছেনে? চিনি পালে হয়তো তেওঁ মোক বিয়াৰ প্ৰস্তাৱ নিদিলেহেঁতেন। এনেকুৱা বহু কথাৰ খেলিমেলি ৰাধাৰ মনত। এনেতে ঘড়ীৰ টিক টিক শব্দত ৰাধা অতীতৰ পৰা বৰ্তমানলৈ ঘূৰি আহিল। ৰাধাই কেৱল অকণমান সুখ বিচাৰিছিল সমৰৰ পৰা, কিন্তু সমৰে তাই বুটলি শেষ কৰিব নোৱাৰাকৈ সুখ আনি দিলে। এতিয়ালৈকে তাই সদায় আনৰ সুখ শান্তিৰ বাবে জীয়াই আছিল, কিন্তু এতিয়াৰ পৰা তাই নিজৰ বাবে জীয়াই থাকিব, নিজৰ যত্ন ল'ব আৰু সমৰৰ ভাল পোৱাৰে সজাই তুলিব নিজৰ জীৱনটো। কিন্তু পৰিয়ালৰ মানুহবোৰ, তেওঁলোকে জানো মানি ল'ব ৰাধাৰ এই সিদ্ধান্ত? নাই, ৰাধাই এইবাৰ আৰু আনৰ কথা নাভাবে। এইবাৰ সকলোৱে মানি ল'বই লাগিব। এনেকৈ ভবা চিন্তা কৰি থাকোঁতে কেতিয়ানো টোপনি গ'ল ৰাধাই গমেই নাপালে। আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠি ৰাধাই ঘৰৰ কামবোৰ কৰিবলৈ ধৰিলে। আজি ৰাধাই ডক্তৰ সমৰৰ ঘৰৰ প্ৰতিটো বস্তুৰ প্ৰতি এক বুজাব নোৱাৰা আপোনত্ব অনুভৱ কৰিছিল, যেন সেই ঘৰখনৰ প্ৰতিটো বস্তুৱেই তাইৰ অতি মৰমৰ। এনেতে প্ৰায় 10 বজাত ডক্তৰ সমৰ নাইট ডিউটি কৰি ঘৰলৈ উভতি আহিল। ৰাধাই সমৰৰ ফালে একাপ কফি আগবঢ়াই দিলে। থেংক ইউ বুলি কৈ সমৰে ৰাধাৰ ফালে লাগি চাই ৰ'ল। লাজতে ৰাধাই সুধিলে, এনেকৈ কি চাইছে? সমৰে হাঁহি এটা মাৰি ক'লে, মই অনুভৱ কৰিছোঁ আজি তোমাৰ মুখখন বৰ উজ্জ্বল হৈ আছে। কাৰণটো কি জানিব পাৰোঁনে? ৰাধাই পুনৰ লাজ লাজকৈ ক'লে, কিয়, আপুনি নাজানে নেকি কাৰণটো? সমৰে ক'লে, হয়তো মই জানো, কিন্তু তোমাৰ মুখেৰে শুনিব বিচাৰোঁ। এখন্তেক ৰৈ সমৰে পুনৰ সুধিলে, ৰাধা, মই যোৱাকালি কিবা এটা সুধিছিলোঁ, আজি মোক তাৰ উত্তৰ লাগে। ৰাধাই সন্মতি দিয়াৰ ভংগীমাৰে তললৈ চালে। ৰাধাই সন্মতি দিয়া দেখা পাই সমৰে ৰাধাৰ হাত দুখনত ধৰি ক'লে, ৰাধা, মই জানিছিলোঁ যে তুমি মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান নকৰা। মই তোমাক এটা বস্তু দেখুৱাব খুজিছোঁ। এনেকৈ কৈ সমৰে ৰাধাৰ হাতত এখন ফটো দিলে। ৰাধাই আচৰিত হৈ সুধিলে, এই ফটোখনটো মোৰ ওচৰতহে আছিল, আপুনি ক'ত পালে? তেতিয়া সমৰে ক'লে, এই ফটোখন মই তোমাৰ পৰা লোৱা নাই, এইখন বিয়াৰ পিছৰ পৰা মোৰ লগতে আছে। ৰাধাই আচৰিত হৈ পুনৰ ক'লে, অ', আপুনি তাৰমানে জানিছিলে যে মই কোন? সমৰে উত্তৰ দি ক'লে, হয়, জানিছিলোঁ। যেতিয়া হস্পিটেলত মই তোমাক ইমান বছৰৰ মূৰত প্ৰথমবাৰ দেখিছিলোঁ, তেতিয়া লগে লগে মই তোমাক চিনি পাইছিলোঁ। কোনো মানুহেই নিজৰ প্ৰথম প্ৰেম পাহৰিব নোৱাৰে, মই কেনেকৈ পাহৰোঁ? তেতিয়া ৰাধাই ক'লে, মোক যদি আপুনি চিনি পাইছিলে, তেন্তে ইমান দিন অচিনাকিৰ দৰে নাটক কিয় কৰিছিলে? ৰাধাৰ প্ৰশ্নৰ উত্তৰত সমৰে ক'লে, কেনেকৈ চিনাকি দিওঁ? মই ভাবিছিলোঁ যে তোমাৰ যদি বিয়া হৈছে
সেয়ে ইমান দিন মই মনে মনে তোমাক চাই থাকিলোঁ আৰু যেতিয়া গম পালোঁ যে তুমি পুনৰ বিয়াত বহা নাই, তেতিয়া মোৰ মনত তোমাক জীৱনসংগী ৰূপে পোৱাৰ আশা পুনৰ জাগি উঠিল। ৰাধাৰ চকুলো বৈ আহিল। সমৰে ৰাধাৰ চকুপানী মুচি দি ক'লে, এতিয়া আৰু অতীতৰ কথা ভাবি কন্দাৰ সময় পাৰ হ'ল। আমি এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিম, য'ত থাকিব কেৱল সুখ আৰু সুখ। প্ৰিয় দৰ্শক, আপুনি বাৰু কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চোৱাৰ বাবে ধন্যবাদ।